झारगावनि लाइमोन फालांगिरि रघु सरेनियानि बैसोगोराफोरखौ सिबिनायनि मोनसे सोमोनांथाव नाजानाय। उदालगुरि जिल्लानि खैराबारि झारगाव थाराबारिनि थागिबि रघु सरेनियाया सा 35 बोराय बुरैफोरनो जानाय आदार जगायदों आरो गुसुनिफ्राय बारग'नो थाखाय कम्बल, गेन्जि, ब्लाउस आरो आखायाव नोगोद रां गथायदों। 100 बोसोर बैसोनि बिबैया समाज सिबियारि आरो लाइमोन फालांगिरि रघु सरेनियाखौ बोर सारस्रिदों। रघु सरेनियाया साफ्रोमबो बैसोगोरा बोराय बुरैफोरखौ इ-रिक्सायाव लानानै थांदोंमोन। মই মানে আজি 2 বছৰমানৰ আগত মানে আইতা ককাহঁতৰ মানে এখন ঠাণ্ডাৰ কাপোৰ মানে উপহাৰ দিম বুলি ভাবি আহিছিলো। আজি মানে সেইটো মই মানে পূৰণ কৰিলো। এসাঁজ লগতে ভাত খুৱাইছো, এনেকে আৰু আয়োজন কৰিছো আৰু। কিমান জন মানুহ ইয়াত 35 জন মান মানুহক দিছো আৰু আজি। কি দিছে আপোনাৰ বিশেষকৈ পুৰুষ পুৰুষো মানে এখন ব্লেংকেট, এটা গিন্দি আৰু টকা 21 টকা তামোল পাণ একযোৰ দিছো। আৰু মানে মহিলাসকলক এখন কম্বল আৰু এটা ব্লাউজ আৰু টকা 21 টকা আৰু তামোল পাণ এনেকে দিছো। আৰু কিমান গৰাকী বুলি ক'লে? 35 জন। কি গাঁও এখন? এখন ঝাৰগাঁও তৰাবাৰী। হয়। আৰু কিমান বয়সৰ মানুহ ইয়াত আছে? বয়সৰ মানুহ 100 বছৰ বয়সৰ মানুহ আছে আৰু। আৰু এই প্ৰচেষ্টাটো অকল এই আমাৰ ঝাৰগাঁৱতে হৈছে? ঝাৰগাঁৱতে হৈছে। আগলৈ কিবা চিন্তা চৰ্চা কৰিছে? এইটো যদি ভৱিষ্যত যদি ভালে কুশলে ৰাখে সেইটো চিন্তা চৰ্চা কৰিম আৰু পিছত। প্ৰথম হৈছে আৰু মোৰ।